পাৰ হৈ যোৱা অতীত আপোনালোকৰ মগজত থাকে, কিন্তু আহিবলগীয়া ভৱিষ্যত আপোনালোকৰ হাতত থাকে। অতীতৰ ভুলবিলাক শুদ্ধ কৰিলেহে আমি এটি সুন্দৰ ভৱিষ্যতৰ নিৰ্মাণ কৰিব পাৰোঁ। গুড মৰ্ণিং এভৰিৱান। আজি হৈছে 18 তাৰিখ। সকলোকে শুভেচ্ছা জনালোঁ। ফিল্ডত গৈ আপোনালোকক দেখাম। আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে আমাৰ গ্ৰুপবিলাক চেছ নম্বৰ লগাই ৰেডি। প্ৰথম গ্ৰুপটো লেপটপ প্ৰিণ্টাৰটো লৈ আনোগৈ। প্ৰথম গ্ৰুপ এতিয়া তেওঁলোকে ৰেডি হৈ আছে। চব ডিব্ৰুগড় নে কি? ডিব্ৰুগড় ন? ঠিকে আছে, বেষ্ট অফ লাক দেই সকলোকে। তেওঁলোকক এতিয়া ফিল্ডলৈ লৈ যাব আৰু অলপ দেখাই দিছোঁ আপোনালোকক। নতুনকৈ আহিছে ছোৱালীবিলাক। ইয়াতে এডমিটবিলাক চেক হ'ব। এডমিটবিলাক চেক হোৱাৰ পিছত আপোনালোক ইয়াতে আহিব লাগিব। এইপিনে প্ৰথম গ্ৰুপটো ৰানিং হৈ গ'ল। এইটো প্ৰথম পাক। প্ৰথম পাকটোত সদায় বডিটো অলপ গৰম কৰি ল'ব লাগে। তাৰপিছত ক্ৰমান্বয়ে স্পীডটো বঢ়াই থাকিব লাগে। প্ৰায় ল'ৰা ছোৱালী দৌৰি থাকোঁতে মাজতে পেটত খোচ মাৰি ধৰে, উশাহ লোৱাত কষ্ট পায়, বুকুত খোচ মাৰি ধৰে। তো এইবিলাক প্ৰব্লেম হৈ থাকে। গতিকে আপোনালোকে সেই বস্তুটো সদায় ইগন'ৰ কৰিবলৈ চাব। তুমি যদি খোচ মাৰি ধৰিছে বুলি ৰখি নিদিয়া, তো দৌৰটো যদি মাৰি থাকা, তেতিয়াহ'লে তোমাৰ এটা সুন্দৰ ভৱিষ্যত, তোমাৰ জীৱনটোৱে চেঞ্জ হৈ যাব। এই ছোৱালীজনীয়ে চাওক, বহুত শকত ছোৱালী, কিন্তু তথাপিও দৌৰি আছে। তো দৌৰত বিশেষকৈ গাটো অলপ পাতল হ'লে ভাল। দৌৰটো মানে মাৰি ভাল লাগে। সোমাইছেহি কেইজনমান। সেইফালে প্ৰথম গ্ৰুপৰ লং জাম্প হৈ আছে। তেওঁলোকে পাছ কৰাৰ পিছত হাইট জুখিবৰ কাৰণে আহিব। আৰু এইফালে 2 নম্বৰ গ্ৰুপটো ৰানিঙৰ কাৰণে ৰেডি হৈ আছে। এই ছোৱালীজনীলে চব খুব সুন্দৰ দৌৰি আছে। তাই গ্ৰুপটোৰ পৰা প্ৰায় 70 মিটাৰমান আগত আছে। আপোনালোকেও ঠিক তেনেকৈ গ্ৰুপৰ চবতছে 1 নম্বৰত দৌৰিবলৈ চাব। তেতিয়াহে আপোনালোকৰ এক্সিলেণ্ট পাৰফৰ্মেঞ্চ হ'ব। 20ৰ ভিতৰত তেতিয়া 20 পাই যাব। প্ৰথম গ্ৰুপৰ পাৰ্টি আহি পাই গ'লহি। কেনেকুৱা লাগিছে পাছ কৰি? ভাল লাগিছে। তো এতিয়া ৰিটাৰ্ণৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগে আৰু ন? এতিয়া সময়বিলাক লোকচান কৰিব নালাগে, অকল পঢ়ি থাকিব লাগে। যোৱাকালি ভিডিঅ'টোত PRC মই নালাগে বুলি কৈছিলোঁ, কিন্তু PRCটো আপোনালোকে লৈ আনিব। এড্ৰেছ প্ৰুফৰ কাৰণে লাগিব বুলি কৈছে, একেবাৰে ফাইনেল ডকুমেণ্ট ভেৰিফিকেশ্যন। কিন্তু 2 নম্বৰ কাউণ্টাৰত PRCটো নালাগে বুলি কৈছিলে। একেবাৰে আপোনালোকৰ ফাইনেল ডকুমেণ্ট ভেৰিফিকেশ্যন যেতিয়া হ'ব, তেতিয়া আপোনালোকৰ এড্ৰেছ প্ৰুফটো বিচাৰে মানে কেতিয়াবা। তো
এইটো কাৰণে আপোনালোকে পিয়াচিখন লগত লৈ আহিব। তো এতিয়া 11টা বাজিব হ'ল। আমি গুৰুজী আৰু লগৰকেইজনৰ সৈতে দুপৰীয়াৰ লাঞ্চটো খাই আহোঁগৈ। ভাতটো খাই লওঁগৈ। মানে দিছে চোৱাবিন, কৈছে ব্ৰইলাৰ। কি আচাৰ? এগৰাকী বাইদেউ দৌৰিবলৈ আহিছে। মাৰাথন মৰা ন? অঁ, বাইদেউ 4 পাক কমপ্লিট কৰিলে, খালি সময়টো অলপ বেছি লাগিলে। তো এওঁৰ পৰা শিকিবলগীয়া আপোনালোকৰ ধেৰ আছে। মানে কি ফেইল কৰাটো ডাঙৰ কথা নহয়। বিফলতাৰ কৃতকাৰ্যতা দুটা, এটা মুদ্ৰাৰ পিঠি সিপিঠি। বিফল হৈ হৈ সফল হোৱাটোহে প্ৰকৃত যুঁজাৰু মানসিকতাৰ মানুহ। গতিকে আপোনালোকে ফেইল কৰিলেও মনটো পেলাই নিদিব। এতিয়া 5টা ছোৱালীবিলাকক ৰিজাল্ট চিট দি থকা হৈছে। প্ৰায় 12টা বাজিব হ'ল। এতিয়া আমাৰ 90% শেষেই হ'ল আৰু অলপমান আছে, বিলাক জমা দিব লাগিব। তাৰপিছত আপোনালোকে আমাৰ পাৰফৰ্মেঞ্চৰ কাউণ্টত আহিব লাগিব। ফাইনেলি 12টা বাজিলে। এতিয়া আমাৰ শেষৰ পাছ কৰা সকলো ৰিজাল্ট চিট দি থকা হৈছে। প্ৰায় আজি 140জনী পাছ কৰিছে, 168 ফেইল। এইপিনে আমাৰ পাছ কৰা ছোৱালীকেইজনী একেবাৰে শেষৰ গ্ৰুপত, শেষৰ পৰ্যায়ত এতিয়া ৰখি আছে। এতিয়া পাছ কৰা ছোৱালীবিলাকে ৰিজাল্ট চিটবিলাক লৈ গৈ আছে। 12টা 8 হ'ল। তো আজিলৈ সমাপ্ত। ৰিক্ৰুটমেণ্ট ৰেডি। তো ফাইনেলি এতিয়া 12টা 30 হৈছে। তো আমাৰ আজিৰ দিনটোৰ ৰিক্ৰুটমেণ্ট শেষ হৈছে। তো আজি প্ৰায় 600মান কেণ্ডিডেট আছিলে, তাৰে প্ৰায় 310জনীমানহে আহিলে। তাৰে 140জনীমান পাছ কৰিছে। তো অহা কালিলৈ আকৌ আপোনালোকক লগ পাম। জয় হিন্দ।